এখন এনেকুৱা দেশ য'ত গোটেই দেশখনৰ মানুহৰ বাৰ্থডে অৰ্থাৎ জন্মদিন একেই দিনেই পতা হয়। এনেকুৱা এবিধ প্ৰাণী যিবিধ প্ৰাণীৰ মগজু, দিল আমি যাক হাৰ্ট বুলি কওঁ আৰু হাড় একোৱে নাথাকে, দেহৰ ৰং সলাই থকা এবিধ চৰাই। এনেকুৱা ধৰণৰ এক্সট্ৰা অৰ্ডিনাৰী কথাবোৰ জানিবৰ বাবে আপুনি গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নাম্বাৰ 1, আমাৰ সমাজত বিয়া এখন হোৱাৰ আগতে তাৰ আগত বহুতো পৰ্ব থাকে। ইয়াৰ ভিতৰত এটা হৈছে ৰিং চেৰিমনি, যাক আমি আঙুঠি পিন্ধোৱা বুলি কওঁ। এই আঙুঠি পিন্ধোৱা পৰ্বত দৰা কইনা উভয়ে এজনে এজনক আঙুঠি পিন্ধায়। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে দৰা কইনা উভয়ে হাতৰ এই বিশেষ আঙুলিটোতহে কিয় আঙুঠি পিন্ধায়? কাৰণটো হৈছে এই আঙুঠি পিন্ধোৱা পৰ্বটো ইনচান ইজিপ্তৰ পৰাহে আমাৰ ইয়ালৈ আহিছে। আৰু সিহঁতে বিশ্বাস কৰিছিল যে এই আঙুঠি পিন্ধোৱা আঙুলিটোৰ লগত হৃদয় অৰ্থাৎ যাক আমি হাৰ্ট বুলি কওঁ, এই হাৰ্টৰ লগত এডাল ধমনীৰ দ্বাৰা ডাইৰেক্ট কানেকশ্যন হৈ আছে। সেইবাবে যেতিয়া দৰাই কইনাক আৰু কইনাই দৰাক এই বিশেষ আঙুলিটোত আঙুঠি পিন্ধায় তেতিয়া সিহঁতৰ মাজত হৃদয়ৰ কানেকশ্যন হৈ যায়। এইটো সিহঁতৰ বিশ্বাস আছিল আৰু বৰ্তমানলৈও এই প্ৰথাটো চলিয়ে আছে। নাম্বাৰ 2, গৰমৰ দিনত প্ৰায়ভাগ ঠাইতে আপুনি মহৰ অত্যাচাৰৰ কাৰণে থাকিব নোৱাৰা হয়। কিন্তু পৃথিৱীত এনেকুৱা এখন ঠাই আছে য'ত এটাও মহ নাই, তাত আপুনি এটাও মহ দেখা নাপায়। এই ঠাইখনৰ নাম হৈছে আইচলেণ্ড। নাম্বাৰ 3, আমি প্ৰত্যেকেই আমাৰ নিজৰ জন্মদিন পালন কৰোঁ। আমি ঠিক আমাৰ জন্মৰ তাৰিখৰ দিনাখনেই আমি আমাৰ জন্মদিনটো পালন কৰোঁ। কিন্তু ভূটানৰ প্ৰত্যেকজন মানুহে এদিনতে সিহঁতৰ জন্মদিন পালন কৰে। 1 জানুৱাৰীৰ দিনাখন গোটেই ভূটানৰ মানুহবোৰে সিহঁতৰ বাৰ্থডে চেলিব্ৰেট কৰে। অৱশ্যে এইটো হোৱাৰ ফলত সিহঁতৰ এটা ভাল, সিহঁতে এক্সট্ৰাকৈ বাৰ্থডে পাৰ্টি দিব লগা নহয়। নাম্বাৰ 4, আমেৰিকাত এখন ঠাই আছে যিখন ঠাইৰ নাম হৈছে হাৱাই। এই হাৱাই নামৰ ঠাইখনত তাত এটা বিশেষ ট্ৰেডিশ্যন আছে। যিটো ছোৱালীয়ে বাওঁ কাণত এটা ফুল লগাই থয় তেতিয়াহ'লে আপুনি গম পাব যে সেই ছোৱালীটো বিয়া হৈছে। আৰু যদি ছোৱালীটোৱে ৰাইট কাণত অৰ্থাৎ সো ছাইডৰ কাণত যদি এটা ফুল লগাই থৈছে তেতিয়াহ'লে আপুনি গম পাব যে ছোৱালীটো ছিংগেলি আছে। কেনে এটা ট্ৰেডিশ্যন। নাম্বাৰ 5, আপুনি কেতিয়াবা চকু মেলি হাঁচি মাৰি পাইছে নেকি? আপুনি কোনোদিনে চকু মেলি হাঁচিয়াব নোৱাৰে। কাৰণটো হৈছে হাঁচি মাৰাৰ ফলত আমাৰ দেহৰ পৰা যি এটা প্ৰেছাৰ উৎপন্ন হয়, সেই প্ৰেছাৰটোৰ ফলত আমাৰ চকুটো যাতে বাহিৰত ওলাই নাহে তাৰ বাবে আমাৰ চেন্সৰ দ্বাৰা চকুটো জাপ খাই যায়। আৰু এইটো আপুনি নিজে বন্ধ কৰিব নোৱাৰে কাৰণ এইটো নিজে নিজে হয়। নাম্বাৰ 6, চুৰাগাপ নামৰ এবিধ চৰাই আছে যিবিধ চৰাইয়ে নিজৰ দেহৰ ৰংটো সলনি কৰি থাকিব পাৰে। চৰাইটোৱে ক'লা, সেউজীয়া, বেগুনীয়া, গোলাপী এনেকুৱা ধৰণৰ ৰং সলনি কৰি থাকে। নাম্বাৰ 7, সকলোবোৰ প্ৰাণীৰে মগজু, দিল যাক আমি হাৰ্ট বুলি কওঁ আৰু হাড় থাকেই। আৰু কিছুমান প্ৰাণী আছে যাৰ ইয়াৰে যিকোনো এটা নোহোৱাকৈ থাকিবও পাৰে। কিন্তু এনে এবিধ প্ৰাণী আছে যাৰ ইয়াৰে এটাও নাই, মগজুও নাই, হাৰ্টো নাই আৰু হাড়ো নাই। প্ৰাণীবিধৰ নাম হৈছে জেলিফিছ আৰু এই জেলিফিছবিধ সাগৰত পোৱা যায়। জেলিফিছবিধৰ গোটেই দেহটোৰ 98% পানীৰে আৱৰা, অৰ্থাৎ 98% পানীৰে এই জেলিফিছবিধ গঠন হৈছে। বহু বছৰ আগৰ পৰাই এই জেলিফিছবিধ সাগৰত আছে। আপুনি ভাবি চাওক, মগজু নোহোৱাকৈও এবিধ প্ৰাণী জীয়াই থাকিব পাৰে। নাম্বাৰ 8, পুৰণৰ নেওতাখনৰ আমেজিং কথা এটা ক'ম, আপুনি মন দি শুনিব। পুৰণৰ নেওতাৰ 9ৰ নেওতাঘৰ আপুনি চাব, 9 × 9, 9 × 2 = 18, 9 × 3 = 27, 9 × 4 = 36, 9 × 5 = 45, এনেকৈ যাই 9 × 10 = 90। এতিয়া আপুনি চাব, পূৰণ কৰি যি আপুনি উত্তৰবোৰ পালে সেই উত্তৰবোৰ সংখ্যাবোৰৰ মাজত যদি আপুনি যোগ কৰি যায় তেতিয়াহ'লে তাৰ উত্তৰো আপুনি 9 9 পাই যাব। প্ৰথমটোতো 9 আছে, 9, তাৰপিছত চাব 18 আছে, 1 + 8 = 9, তাৰপিছত আছে 27, 2 + 7 = 9, তাৰপিছত আছে 36, 3 + 6 = 9, তাৰপিছত আছে 45, 4 + 5 = 9, এনেকৈ যাই লাষ্টত আপুনি 90, 9 + 0 = 9। কেনে আমেজিং! আপুনি হয়তো এইটো কেতিয়াও লক্ষ্য কৰি চোৱাই নাছিল। নাম্বাৰ 9, জীৱনত আমি প্ৰত্যেকেই কেতিয়াবা নহয় কেতিয়াবা মিছা কথা কওঁৱেই। প্ৰায় 3-4 বছৰ বয়সমানৰ পৰাই আমি মিছা কথা ক'বলৈ শিকি যাওঁ। এই গোটেই পৃথিৱীত আটাইতকৈ বেছিকৈ কোৱা মিছা কথাটো কি আপুনি জানেনে? সেইটো হ'ল আই এম ফাইন, অৰ্থাৎ মই ভালে আছোঁ। কোনোবাই যদি আমাক সোধে কেনেকুৱা আছা, তেতিয়া আমি কেতিয়াও প্ৰব্লেমবোৰ খুলি নকওঁ বা আমি ডাইৰেক্ট কৈ দিওঁ ভালেই আছোঁ। আমি ভালে থকা বুলি মিছা কৈয়ে এনেই মানুহজনক কৈ দিওঁ, হয়নে? আপুনি এবাৰ ভাবি চাওক। লাষ্ট নাম্বাৰটো চোৱাৰ আগতে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই অলত ক্লিক কৰি দিব, তেতিয়া আপুনি নতুন নটিফিকেশ্যনবোৰ পাই থাকিব। নাম্বাৰ 10, গণিতত আমাৰ যিবোৰ সংখ্যাক 2ৰে হৰণ যায় সেইবোৰ সংখ্যাক 3ৰে হৰণ নাযায়, বা যিবোৰ সংখ্যাক 5ৰে হৰণ যায় সেইবোৰক 3ৰে নাযায় বা 2ৰে নাযায়, এনেকুৱা ধৰণৰ। কিন্তু এনে এটা সংখ্যা আছে যিটো সংখ্যাক 1ৰ পৰা 10ৰ ভিতৰত 1 2 3 4 5 6 7 8 9 10 এই গোটেইকেইটা সংখ্যাৰে হৰণ যায়। সেই সংখ্যাটো হ'ল 2520, অৰ্থাৎ 2520। এই সংখ্যাটোক 1ৰ পৰা 10ৰ ভিতৰত গোটেইকেইটা সংখ্যাৰে ধুনীয়াকৈ হৰণ যায়।